শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮তম অধিৱেশন আৰম্ভ হ'ব ফেব্ৰুৱাৰী মাহৰ ৬ তাৰিখৰ পৰা। অধিৱেশন উপলক্ষে ৰাজ্য চৰকাৰে এই নগৰখনক আৰু জিলাখনত কেইবাটাও উন্নয়নমূলক কাম ল'বলৈ সিদ্ধান্ত কৰিছে। বিশেষকৈ গড়কাপ্তানি বিভাগে পথ নিৰ্মাণৰ ওপৰত গুৰুত্ব দিছে। জনস্বাস্থ্য কাৰিকৰী বিভাগে খোৱা পানী শৌচাগাৰ আদিৰ ওপৰত গুৰুত্ব দিছে আৰু ঠিক সেইধৰণে বিদ্যুৎ পৰিষদ, পৌৰসভা, আমাৰ ফায়াৰ ব্ৰিগেড, স্বাস্থ্য বিভাগ সকলোৱে নিজকে অধিৱেশনৰ কাৰণে প্ৰস্তুত কৰি তুলিছে। আজি মই ইয়াতে সকলোৰে লগত কথা বতৰা পাতি আমাৰ যাতে আয়োজনত কোনো ক্ষয় ক্ষতি বা কোনো যাতে শ্বৰ্টকামিংছ থাকি নাযায় তাৰ বাবে আজি আমি আলোচনা কৰিলোঁ। আমাৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা, মৰিগাঁৱৰ বিধায়ক ৰমা দেউৰী আৰু উপায়ুক্ত আৰক্ষী অধীক্ষকৰ লগতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিনিধিসকলো উপস্থিত আছিল। আৰু আমি ভাবোঁ যে আজি যি ধৰণে আমি কথা বতৰা পাতিছোঁ সেইমতে যদি কাম হৈ যায় নিৰ্ধাৰিত সময়ত গোটেই কামখিনি হৈ যাব। ভাৰতীয় জনতা পাৰ্টী চৰকাৰখন অসমত অহাৰ পিছত তিনিটা ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট, যিটো শৰাইঘাটৰ ওপৰত দ্বিতীয়খন দলং, ঢলা শদিয়াৰ দলং আৰু অহাকালি বগীবিল, যি আকাংক্ষিত তিনিটা প্ৰকল্প আছিল, সেই আকাংক্ষিত তিনিওটা প্ৰকল্প আমি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'লোঁ। ৰাজ্যসভাৰ পৰা আজি আমাৰ এতিয়া টিভিবিলাকে মোক ফুটবল কৰি দিছে ক'ৰবাৰ পৰা, ইয়াৰ পৰা ময়ে পগলা হৈ গৈছোঁ। সেইকাৰণে